হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। সাধাৰণতে এইটো ৰেচিপি লাঞ্চত বনাই খায়। সৰু মাছ এনেকৈ মই ভাজি ল'লোঁ। সৰু মাছ ভাজোঁতে আচলতে অলপ কৰকৰীয়াকৈ ভাজিব লাগে, তেতিয়া আচলতে আঞ্জাত দিলে ভাগি নাযায় আৰু খাবলৈও ভাল হয় আৰু মচমচীয়া হৈ থাকে। সেইটো এটা কুকিং টিপছ আমি সকলোৱে জানো। এতিয়া মই লাও, আলু, বিলাহী লগতে আমলখি এনেকৈ সিজাই ল'লোঁ। কেঁচুগুটি দুটামান দি এনেকৈ মিঠাতেলত অকণমান লৰফৰ কৰি ল'লোঁ। এতিয়া আঞ্জাখিনি ঢালি ল'লোঁ। আঞ্জাখিনি দিয়াৰ পাছত মই অকণমান খচি ল'লোঁ, যিহেতু আলু অকণমান গোটা হৈ আছিলে আৰু আমলখিখিনিও এনেকৈ খচি ল'লোঁ। খচি ল'লে অকণমান ঘন হয়, খাবলৈও ভাল হয়। এতিয়া মই অকণমান উতলা হওঁতেই সৰু মাছখিনি এটা এটাকৈ মই দি দিলোঁ। অকণমান সময় আৰু অকণমান উতলাব লাগিব। আপোনালোকে বাৰু এনেকৈ কেতিয়াবা ৰান্ধি খাইছেনে কমেণ্টত জনাবচোন। আৰু যদি বনাই খোৱা নাই, এনেকৈ ৰান্ধি খাব বৰ ভাল লাগে। আচলতে আমলখি দিয়া আঞ্জাকণ আৰু বেলেগ অকণমান সোৱাদময় হয়। শেষত ধনিয়া পাত যদি আছে ঘৰত, ধনিয়া পাত অকণমান ছটিয়াই দিব। ৰেডি হৈ গ'ল বুলি ক'ব পাৰি আৰু গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰিব। ইমান আচলতে সুন্দৰ হৈছিলে নহয়, গোন্ধটোও ভাল লাগিছিলে আৰু খাবলৈও বহুত সোৱাদময় হৈছিলে।